নমস্কাৰ, মই মৌচুমী। ৰাতিপুৱা শুই উঠিয়ে ভিডিঅ' বনাবলৈ একদমেই মন নাযায়, কিন্তু কিবা এটা কৰিম বুলি যিহেতু ইউটিউব চেনেলটো খুলিছোঁ আৰু চব কামৰে কষ্ট থাকে, সেইটো ভাবিয়েই ভিডিঅ' বনাওঁ। আজিৰ দিনটো যি হ'ল বা যিখিনি কৰিলোঁ সেইখিনিনো আকৌ পিছত ক'ত ঘূৰাই পাম। এবছৰ দুবছৰৰ পাছত এইবোৰ চাই নিজৰেই ভাল লাগিব, সেই বুলিয়ে ভিডিঅ'বোৰ সাজি ৰাখিছোঁ। আজি ৰাতিপুৱা শুই উঠিয়ে চাহ তাহ খাই আকৌ জিঅ'গ্ৰাফীৰ প্ৰেক্টিকেলটো কৰিম বুলি ভাবিছোঁ। 31 তাৰিখে জমা দিয়াৰ লাষ্ট ডেট। মই আকৌ আজিলৈকে একো কৰাই নাই। মই আকৌ এনেকৈ পঢ়া শুনা কৰি থাকিলে মায়ে আকৌ খোৱাৰ যোগাৰ এইফালে দিয়েই থাকে। এইফালে আজি টেঙা আনি টেঙাও খাবলৈ দিলে। এয়া হৈছে পিছদিনাখনৰ ক্লিপ, মানে সেইদিনাখন আৰু ভিডিঅ' কৰিবলৈ মনেই নগ'লে। সেইদিনাখন আকৌ পিছবেলা পাপাৰ লগত পথাৰলৈ বুলি গ'লোঁ। আপোনালোকেও ভিডিঅ'টো চাওক আৰু এনজয় কৰক।